নমস্কাৰ আজি মই উপস্থিত হৈছোঁ হাতীহাল মায়ামৰা খোলা নামঘৰত আৰু এই খোলা নামঘৰত আজি অসম চৰকাৰৰ দ্বাৰা দিয়া আমাৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে নামঘৰৰ মজিয়াৰ যি প্ৰশিক্ষণৰ ব্যৱস্থা আছিলে আমাৰ সন্মানীয় বিষয়ববীয়াসকলে এই মজিয়া প্ৰশিক্ষণৰ ঠাইত আমাৰ টাইলছৰ সুবিধা কৰি আমাক আমাৰ নামঘৰৰ বিষয়ববীয়া তথা আমাৰ গাঁও সমাজলৈ সুবিধা কৰি দিছে। মই এই মুহূৰ্তত আমাৰ পুতুল মৰাণ তথা আমাৰ গাঁৱৰে নিবাসী শিবুধৰ মৰাণ দদাইদেউৰ ওচৰলৈ তেওঁলোকৰ লগত কথা পাতিব বিচাৰিছোঁ যে অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ কেনেদৰে শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিব। মই তেওঁলোকৰ মুখৰ পৰাই এই বাণীটো তেওঁলোকৰ মুখৰ পৰা শুনিব চেষ্টা কৰিছোঁ। মই এই মুহূৰ্তত গৈছোঁ পুতুল মৰাণলৈ। পুতুল মৰাণ, আপুনি কেনেধৰণে এই নামঘৰৰ মজিয়াৰ প্ৰশিক্ষণৰ সুবিধাখন চৰকাৰৰ পৰা লৈ আনি তথা চৰকাৰক শুভেচ্ছা জনাব? হয়, প্ৰথমে মই আপোনাৰ এই ইউটিউব মাধ্যমৰ জৰিয়তে মই অসমৰ অসমবাসী ৰাইজলৈ থৰপৰ পৰা এই হাতীহাল মায়ামৰা নামঘৰ মজিয়াৰ পৰা সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দিনত যে অসমৰ প্ৰত্যেকখন গাঁৱলৈ চৰকাৰৰ যি অসম দৰ্শন আঁচনিৰ জৰিয়তে আগবঢ়াব বিচৰা যি অনুদান অসমৰ প্ৰতিখন গাঁৱৰ সত্ৰ নামঘৰ মছজিদবিলাকলৈ আটকধুনীয়া কৰাৰ যি পৰিকল্পনা আছিলে আৰু সেই পৰিকল্পনা অনুসৰি চৰকাৰে আগবঢ়োৱা যি অসম দৰ্শন আঁচনি 2.5 লাখ টকা আৰু সেই 2.5 লাখ টকাৰ অনুদানেৰে আমাৰ হাতীহাল মায়ামৰা নামঘৰতেও উক্ত আঁচনিখনত পাবলৈ সক্ষম হ'ল। আমি 125 নং ডুমডুমা বিধানসভা সমষ্টিৰ জনপ্ৰিয় যুৱ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া আৰু বৰ্তমানৰ অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই হাতীহাল মায়ামৰা নামঘৰ মজিয়াৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। তেওঁলোকে দিয়া এই সঁহাৰিয়ে এই হাতীহাল মায়ামৰা নামঘৰ মজিয়া যে আজি এই উন্নত মানদণ্ডৰ নামঘৰলৈ পৰিণত হৈছে, তেওঁলোকে কথা আৰু কামৰ মাজত যে পাৰ্থক্য আছে সেই পাৰ্থক্যসমূহ এই চৰকাৰখনে দেখুৱাই দিছে। আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আমি হাতীহাল মায়ামৰা নামঘৰ ভকতবৃন্দসকলে গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰি আজি এই নামঘৰটি মেৰামতি কৰাৰ পিছত আমি আমাৰ সমাজৰ নীতি পৰম্পৰা অনুসৰি যি উধানি নামেৰে যি উৎসৰ্গা কৰিছিলে আৰু সেই উৎসৰ্গা আমি ৰাইজৰ মাজত আজি কৰিছোঁ। সেইকাৰণে আজি আমি পুনৰবাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডুমডুমা সমষ্টিৰ সন্মানীয় যুৱ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া আৰু অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ এই হাতীহাল মায়ামৰা নামঘৰ মজিয়া এই স্থলীৰ পৰা সকলোলৈকে কোটি কোটি প্ৰণিপাত জনাই সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱৰে নিবাসী তথা পুতুল মৰাণলৈ। তেওঁ আমাৰ চৰকাৰখনলৈ এটা ধুনীয়াকৈ মেছেজ এটা দিছে যে চৰকাৰখনে কাম আৰু কথাৰ মাজত খুব পাৰ্থক্য দেখুৱাই তেওঁলোকে যে হাতে কামে লাগি অৰ্থাৎ তেওঁলোকৰ কামসমূহ যে সফলভাৱে ৰূপায়ণ কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। মই এই মুহূৰ্তত আমাৰ গাঁৱৰে নিবাসী তথা আমাৰ নামঘৰৰ এজন বয়োজ্যেষ্ঠ লোক আমাৰ দদাইদেউ আছে। দদাইদেউ, কি ক'ব এই মুহূৰ্তত আপুনি? কেনেধৰণে শুভেচ্ছা জনাব তথা ধন্যবাদ জনাব? জয়তে মই ক'ব বিচাৰোঁ যে ধন্যবাদ জনাইছোঁ। খোলা নামঘৰৰ প্ৰক্ৰিয়াকৰণৰ বাবে অসম চৰকাৰক মই ধন্যবাদহে জনালোঁ। মই কৈ মোৰ মন্তব্য সামৰিলোঁ। ধন্যবাদ জনাইছোঁ। আমাৰ দদাইদেউ খুব মনৰ যিটো আগ্ৰহ আছিল তথা চৰকাৰলৈ ধন্যবাদ জনাইছে যে নামঘৰ এনেধৰণে মজিয়াৰ যি টাইলছৰ ব্যৱস্থা কৰি দিলে তাৰ কাৰণে তেওঁ চৰকাৰলৈ এটা ধুনীয়াকৈ ধন্যবাদ তথা মেছেজ দিছে। ধন্যবাদ জনাইছোঁ। মই এই মুহূৰ্তত আমাৰ নামঘৰৰ বয়োজ্যেষ্ঠ তথা আমাৰ নামঘৰৰ পৰিচালনা বিষয়ৰ আমাৰ বয়োজ্যেষ্ঠ আছে, আমি তেওঁলোকৰ ওচৰলৈ মই যাম এতিয়া অকণমান পিছতে। তেওঁলোকৰ পৰা আমি কেনেদৰে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিব তেওঁলোকৰ মুখৰ পৰা মই অকণমান শুনিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমাৰ নামঘৰৰ পুৰোহিত বুঢ়া আমাৰ নামঘৰৰ পৰিচালনা তথা আমাৰ বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা আমাৰ চৰকাৰখনলৈ এটা ধন্যবাদ দিব বিচাৰিছে, মেছেজ পঠাব বিচাৰিছে। গতিকে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ। মমাই, এই মুহূৰ্তত আপুনি চৰকাৰখনলৈ কেনেদৰে শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিব অকণমান ক'ব নেকি?
ভাল হৈছে স্বদেও আমাৰ ডুমডুমা বিধানসভা সমষ্টি বিধায়ক শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াদেৱ আপোনাৰ সহযোগত আমাৰ নামঘৰটি যি ধৰণে কৰিবলগীয়া আছিলে তলৰখন পকীকৰণ কৰি দিয়া হ'ল। গতিকে ভৱিষ্যতলৈ আৰু এনেকৈ অনুদান এটি আপুনি আগবঢ়াব বুলি আমি আমাৰ এই ভকতবৃন্দৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ বিচৰা হ'ল। আৰু মই বেছিকৈ ক'বলৈ নাই, এই কৈ আপোনাৰ ওচৰত মই সামৰণি মাৰি দিওঁ। ধন্যবাদ জনাইছোঁ আমাৰ নামঘৰৰ যি পৰিচালনাৰ দিশত খুব সহযোগিতা আগ্ৰহেৰে নামঘৰ টাইলছৰ ব্যৱস্থাটো যে ইমানে উন্নত মানদণ্ডৰ কৰি দেখুৱাইছে, গতিকে এই চৰকাৰলৈ তেওঁলোকেও ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এজন আমাৰ নামঘৰৰ পুৰোহিত বুঢ়া যিয়ে নামঘৰ পৰিচালনাৰ দিশত খুব আমাৰ বৰগৰা নামঘৰ আৰু হাতীহাল খোলা মায়ামৰা নামঘৰ দুয়োটা দিশতে তেওঁ পৰিচালনা কৰি আছে। গতিকে মই তেওঁৰ পৰা অকণমান জানিব বিচাৰিছোঁ। গোপাই চৰকাৰলৈ কেনেদৰে ধন্যবাদ জ্ঞাপন কৰিব যে আমাৰ নামঘৰ মজিয়াৰ পকীকৰণটো ধুনীয়াকৈ সুন্দৰ হৈছে, কেনেকৈ ধন্যবাদ জনাব আপোনালোকে? ভাল হৈছে, আমি সেনেকৈ ক'ব নোৱাৰোঁ, সেনেকৈয়ে ধন্যবাদ দিছোঁ। আমাৰ দতা তথা আমাৰ গাঁৱৰে নামঘৰ পুৰোহিত এওঁ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছে অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ। আমাৰ ডুমডুমাৰ বিধায়ক যুৱ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া তেওঁকো আমাৰ ধন্যবাদ তথা শুভেচ্ছা দিব চেষ্টা কৰিছে। মই এই মুহূৰ্তত আৰু এজন আমাৰ বিষয়ববীয়া আছে তথা নামঘৰৰ বিষয়ববীয়া, তেওঁৰ পৰা অকণমান মই জানিব বিচাৰিছোঁ কেনেধৰণে আপুনি ধন্যবাদ জ্ঞাপন কৰিব অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ। নামঘৰ যিহেতু আমাৰ ইমান ধুনীয়াকৈ এটা টাইলছৰ ব্যৱস্থা কৰি দিলে, বহাৰ বাবে কি সুন্দৰ পৰিৱেশ অৰ্থাৎ বহিবলৈ সুন্দৰ কৰি দিছে, কি ক'ব চৰকাৰক? এতিয়া মই ধন্যবাদ দিছোঁ চৰকাৰক। মুঠতে এইটো ভৱিষ্যতৰ কাৰণে এনেকেই আমাৰ বহিবলৈ আমাৰ খেৰ বন নাই, বহিবৰ কাৰণে আমি সেইকাৰণে প্ৰাইজ দিলে কিনে আমি খুব ভাল পালোঁ। আমি ভৱিষ্যতৰ কাৰণে আমি পাহৰি নাযাওঁ। আমি গাঁওখন জ্বলাই দিলে যেতিয়া আমি চৰকাৰক মুঠতে আমি আৰু কি ক'ম, আমি চৰকাৰে যেনেকৈ সূৰ্য পোহৰ যেনেকৈ পোহৰ কৰিছে আমি তেনেকৈ পোহৰ পালোঁ। যেতিয়া আমি মুখ্যমন্ত্ৰীলৈ আমি MLA আমি শুভেচ্ছা জনালোঁ, আমি ধন্যবাদ দিলোঁ। আমি কথাই মুঠতে আমি এখন শলাগৰ সহায় দিলোঁ। আমি ভৱিষ্যতৰ কাৰণে আমাৰ চৰকাৰে যিটো দিয়ে আমি এনেকৈয়ে আমি সাজি কৰি ল'ম। আমি দুখীয়া শ্ৰেণীৰ মানুহ, আমাৰ মুঠতে সহায় কৰি বহুত ভালে পালোঁ। আৰু ভৱিষ্যতৰ কাৰণে এনেকৈ চৰকাৰে যদি যি বস্তু দিয়ে আমি এনেকৈয়ে পালে আমি ভাল পাওঁ। আমি চৰকাৰ সদায় আমি মূলে থাকিম। ধন্যবাদ জনাইছোঁ আমাৰ নামঘৰৰ বিষয়ববীয়া তথা আমাৰ সম্পূৰ্ণ গাঁৱৰ উন্নতিৰ কাৰণে, সমাজৰ উন্নতিৰ কাৰণে এনেদৰে তেওঁলোকে কাম কাজসমূহ আমাৰ সকলোৰে কাৰণে সুবিধাৰ মংগলৰ কাৰণে কৰি দেখুৱায়। মই গোটেই পৰিৱেশটো এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু আমাৰ নামঘৰ মজিয়াৰ পকীকৰণৰ সম্পূৰ্ণ ব্যৱস্থাটো। এয়া হৈছে আমাৰ হাতীহাল মায়ামৰা খোলা নামঘৰ। এই নামঘৰখন ইমান ধুনীয়াকৈ টাইলছৰ যে ব্যৱস্থা কৰি দিছে তথা আজি ইমান বছৰ ভাৰত স্বাধীনতাৰ হোৱাৰ ৭৩টা বছৰ পাৰ হৈ গুচি গ'ল। আজি ভাৰতৰ স্বাধীনতা দিৱসৰ দিনটোতেই অসম তথা ভাৰত চৰকাৰৰ সমূহ বিষয়ববীয়ালৈ আমাৰ এই নামঘৰ মজিয়াৰ পকীকৰণৰ বাবে সুবিধা প্ৰদান কৰি দিয়াৰ কাৰণে আজি মই আমাৰ নামঘৰৰ বিষয়ববীয়া, আমাৰ গাঁওখনৰ সমাজৰ বিষয়ববীয়াসকলে সকলোৱে যাতে এনেদৰেই আগ্ৰহেৰে আগলৈ আমাৰ চৰকাৰখনলৈ শুভেচ্ছা দিব পৰাকৈ তথা ধন্যবাদ জ্ঞাপন কৰিবলৈ আগলৈ আমাৰ বহু ধৰণৰ এনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তে নামঘৰ তথা গাঁৱৰ সমূহ কাম কাজসমূহক যাতে সহায় সহযোগিতা কৰে, তাৰ বাবে মই চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰি আজি এই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদেৰে।